হাই ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় ভালে আছে। আজি আমি গালো এপ বিষয়লৈ কথা পাতিম। গালো এপৰ 1 ৰেফাৰ আৰ্নিং দি আছে 140 ৰুপিজ। আপোনালোকে ডাউনলোড কৰি ৰেফাৰ কৰিলে মানে 140 ৰুপিজ পেটিএম কেছ ল'ব পাৰে। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিব। যিমান পাৰে তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। লোডিং হৈ আছে, নেট শ্ল'। এছাক মোৰ লগত আছে 257। মইতো 300 ৰুপিজ হ'লে মানে ট্ৰান্সফাৰ কৰিব পাৰোঁ পেটিএমলৈ। ইয়াত চাব, মই ভিডিঅ' কৰি দেখাইছোঁ। চৰি, ভিডিঅ' নহয়, $257। ইয়াত চাওক 100 ৰুপিজ নহয়, 1000, 5000, 10,300 ভিডিঅ' কৰিব লাগিব। নেট ইউজিং কৰিবলৈ দেখাইছে। আপোনাৰ ইয়াত KYC কৰিব লাগিব। পান কাৰ্ড দি পিনি KYC কৰাৰ পিছত আপোনাৰ 300 টকা হ'লে বেংকলৈ বা পেটিএমলৈ ট্ৰান্সফাৰ কৰিব পাৰিব। আৰু লগতে আপোনাৰ 8,888 কইন, বহুত কইন দিয়া আছে। এইবিলাক কইন আপোনালোকে ডেইলি ক্লিক কৰি আৰ্নিং কৰিব পাৰে। লাকি স্পিন আছে, লাকি স্পিনত আপোনালোকে ক্লিক কৰি কইন কমাব পাৰে। দেখিছে পেটিএম কেছ। যদি আপোনাৰ চাব, প্ৰথমতে এটা এডভাৰটাইজ আহিব, এডভাৰটাইজটো কাটি ল'ব। ছেকেণ্ড দেখাব কিছু সময়, ছেকেণ্ডটো শেষৰ পাছত পঞ্চিন আহিব, পঞ্চিন মাৰিব, এডভাৰটাইজ কাটি থৈ যাব। $50 কইনত 50 পইচা। লাকি ষ্টিচ আছে, আপোনালোকে গেম খেলিব পাৰিব। যিকোনো গেম খেলি আপোনালোকে আৰ্নিং কৰিব পাৰিব। মোৰ 257 টকা আছে, 62 পইচা। আৰু এইটো মই 300 টকা হ'লে ট্ৰান্সফাৰ কৰিম। আপোনাক যেতিয়া ট্ৰান্সফাৰ কৰিম, আপোনালোকক মই এটা ভিডিঅ' বনাই দেখাই দিম। আপোনাৰ যিকোনো ইয়াত গেম খেলিব পাৰে। বহুত গেম আছে। গেম খেলি আপোনালোকে আৰ্নিং কৰিব পাৰে পেটিএম কেছ। তেনে আই হোপ আপোনালোকে ভিডিঅ'টো বুজি পালে নিশ্চয়। তেনেহ'লে আপোনালোক ভিডিঅ' ডিছক্ৰিপশ্যনত গালো এপৰ লিংক দিয়া থাকিব। লিংকটো ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব আৰু মোৰ ৰেফাৰ কোডটো দিয়াৰ পাছত আপোনালোকে চাইন আপ কৰিব। চাইন আপ কৰি আপোনালোকে গেম খেলা আৰম্ভ কৰিব। ডেইলি আপোনাৰ অন কৰি টাস্ক কমপ্লিট কৰিব। টাস্ক কমপ্লিট কৰি আপোনালোকে ইনকাম কৰিব পাৰিব। এছাক প্ৰ' ইনভাইট ইয়াত লিখা আছে। এইটো 1 ফেন ইনভাইট আপোনাৰ 240 ৰুপিজ আছে। কালিলৈকে 140 আছিলে, এতিয়া 240 হৈ গ'ল। তেনেহ'লে ভিডিঅ'টো সামৰিছোঁ। জয় অসম।